স্যার ভিতর হইবা পারিম নাকি হে আৰু কিমান ভিতৰত আহিবি হে ভিতৰত দিও আগতে আহিছা তুই আৰু সুধা তুই ভিতৰত আহিবি নাকি একো নহয় দে চেৰত আহিব দেচোন কওঁ কিমানক লৈ পঢ়িছা তুই বাপু মই স্যার ৰাতি 12টা বজাক লগি পঢ়িছো নহয় মই এইটো ক'ব বিচৰা নাই তই কিমানক লৈ পঢ়িছা স্যার মই গাঁৱৰ স্কুলক লগি পঢ়িছো বেছি পঢ়া নাই স্যার কাৰণ মোৰ হাতত 1 টাকাও নাছিল মা দেউতাই গৰীব আছিল মস্ত দুখীয়া আছিল উপায় নাই আৰু বেছি পঢ়া নহ'ল সেইকাৰণে মই বেছি নপঢ়িলো मैं गरीब हूँ सर मेरे मम्मी पापा मुझे गरीब जन्म दिया है নহয় মানে মই এইটো ক'ব বিচাৰিছো তুমি কিমান ক্লাছ পাছ কৰিছা মই সব ক্লাসে পাস করছো স্যার গাঁৱত এনে কোনো এটা ক্লাস নেই যিটো মই পাৰ কৰা নাই সব পাস করছো সেই নহয় মইতো সুধি আছো তোৰ কোৱালিফিকেশ্যন কিমান স্যার এই কোয়ালিফিকেশন কি বস্তু মোৰ লগত কোনো কোয়ালিফিকেশন নাই কিন্তু মোৰ লগত কলগেট আছে তাকো মেক্সপ্ৰেছৰ কলগেট এই হেগলা কথা বাদ দি চাকৰি কৰিব কিয় বিচাৰা তুই সেইটো কৈতা হেই স্যার এইটো কথা সুধবা লাগে পইচা কামাবৰ কাৰণে চাকৰি কৰবা আইছো স্যার দেউতাই মোক ভাঙা চিঙাৰ বেপাৰী হবা দিছিলে কিন্তু এই কটি ভাতা ৰ'দত আৰু কটি পুৰবা পাৰি না পাৰলি মোক এটা এচি ৰুমত আৰু ভাল আৰু যি দিয়ে আৰু ঝাৰু মাৰবা দিয়ে বাচন ধুবা দিয়ে যি দিয়ে তাকে কৰিম আৰু যি ভাবছি ভাবক আৰু আপুনি ঠিক আছে তোক চাকৰি দিম কিন্তু তই কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব ঠিক আছে স্যার যি প্ৰশ্ন আছে সুধি লওক মই এনসাৰ দিম তে শুন তোক মই 5টা লাড়ু দিলো স্যার কিনো কয়ে মোক চোন ইতাকলৈকে এটা লাড়ু দিয়া নাই হে এনেও আৰু ক'বা জানে আৰু আৰে মূৰ্খ তোক মই ধৰি ল'ব দিছো যে 5টা তোক লাড়ু দিছো তই ধৰি ল স্যার মই হেলা ধৰি ধৰি ল'ব নোৱাৰো মোক আগতে 5টা লাড়ু দিয়ক তাৰপিছতহে মই ক'ম আপুনি 5টা লাড়ু দিয়া বুলি মোক তই মানি ল'বা কিয় টান পাইছা তই কচোন তই মানি ল যে তোক মই 5টা লাড়ু দিছো ঠিক আছে স্যার মই মানি লৈছো আপুনি যে মোক 5টা লাড়ু দিছে কিন্তু এটা কথা আপুনিও মানি ল'ব লাগিব কিন্তু ঠিক আছে তোৰ আৰু কি কথা মই মানি ল'ব লাগে কচোন স্যার মই যে আপোনাক 500 টকা দিছো সেইটো মোক কেতিয়া ঘূৰাই দিব হাও তই আৰু মোক 500 টকা কেতিয়া দিলি স্যার আপনি মানি লতে কি যায় হে মানি লওক না ঠিক আছে মই মানি লৈছো তই মোক 500 টকা দিছলি স্যার মোক 500 টাকাটো ঘূৰাই দিয়ক মোৰ প্ৰয়োজন হৈছে নহ'লে আপোনাৰ মই লেপটপটো লৈ যাম কিন্তু যি কৰে কৰক মোক 500 টাকা লাগব ইটা লাগব বুলি কৈছো ইটাই লাগব মোক ঐ চকীদাৰ ইফালে আহ ইয়াক উলিয়াই দিয়াৰ পৰা 500 টকা লাগে ইয়াক ই বেটাই মোক 500 টাকাটো নেদিলাক গম পাব এই মাজুটো জীয়াকক ক'লে লৈ আহিম ৰ ইয়াৰ